সমগ্ৰ অসমত 6 জনগোষ্ঠী আজি বহু বছৰ ধৰি জনজাতিকৰণ আমি বিচাৰি আহিছো, স্বায়ত্ব শাসন বিচাৰি আমি দাবী জনাই আহিছো। কিন্তু যুগ যুগ ধৰি আচলতে এই 6টা জনগোষ্ঠী অসমত জনজাতিৰ মৰ্যাদা বিচাৰি থকাৰ পাছতো কোনো এখন চৰকাৰে, কোনো এটা দলৰ চৰকাৰে আচলতে আজি তাৰিখলৈকে এই যিটো সমস্যা, এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আজিলৈকে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে। ইয়াৰ আগৰ চৰকাৰখনেও, কংগ্ৰেছ চৰকাৰ দিনতো 15টা বছৰ তেওঁলোকে পাৰ কৰিলে, আৰু সেই একেই নীতিৰে এই চৰকাৰখনেও, বিজেপি নীতিৰ যিখন চৰকাৰ, এই চৰকাৰখনেও 10টা বছৰ অতিক্ৰম কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। শেহতীয়াকৈ তেওঁলোকে আমাক জানিবলৈ দিছে যে অহা 25 নৱেম্বৰ তাৰিখে তেওঁলোকে এখন প্ৰতিবেদন দাখিল কৰিব। আমি দাবী জনাইছো যে এই যিখন প্ৰতিবেদন দাখিল কৰিব, এই প্ৰতিবেদনখনত যদি তেওঁলোকে এই 6টা জনগোষ্ঠী, আহোমকে ধৰি যি 6টা জনগোষ্ঠীয়ে জনজাতি বিচাৰি আছো, এই 6টা জনগোষ্ঠীয়ে জনজাতি পাব পৰাকৈ তেওঁলোকে যদি ধনাত্মক দিশেৰে যদি তেওঁলোকে এই প্ৰতিবেদন নবনায়, তেতিয়াহ'লে আমি বুজি পাবলৈ বাধ্য হ'ম যে আমি অসমৰ ৰাইজে বুজি পাব যে আচলতে পূৰ্বৰ চৰকাৰৰ দৰে এই চৰকাৰখনেও কেৱল মিথ্যাচাৰ আৰু প্ৰবঞ্চনাৰে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত এই যিটো আচলতে ইছ্যু, এই ইছ্যুটো তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। গতিকে আমি আজি এই ৰাজপথৰ পৰা আমি দাবী জনাইছো, যিহেতু 15টা বছৰ কংগ্ৰেছ চৰকাৰে শাসনত থকাৰ পিছতো তেওঁলোকে আমাৰ দাবীটো পূৰণ নকৰাৰ ফলশ্ৰুতিত অসমৰ ৰাইজে তেওঁলোকৰ শাসনৰ পৰা গাদীচ্যুত কৰিবলৈ বাধ্য হৈছিলে। গতিকে এই যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনেও একেই নীতি আমি অৱলম্বন কৰা দেখিছো। গতিকে অহা 25 তাৰিখৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখনত যদি তেওঁলোকে আমি জনজাতিৰ মৰ্যাদা পাব পৰাকৈ যদি তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি লোকসভাত যদি তাক দাখিল নকৰে, আৰু কেন্দ্ৰীয় চৰকাৰেও এই যিটো দাবী, এই দাবীটোৰ ক্ষেত্ৰত যদি তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰি, বাস্তৱসন্মত যদি তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰি আমাক জনজাতিৰ মৰ্যাদা যদি প্ৰদান নকৰে, তেন্তে এই 10 বছৰীয়া যিখন চৰকাৰ, এই চৰকাৰখনকো কিন্তু অসমৰ ৰাইজে গাদীচ্যুত কৰিবলৈ বেছি সময় নালাগিব। গতিকে আমি শেষবাৰৰ বাবে সক্ৰিয় জনাইছো যে বাৰম্বাৰ এনেধৰণৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা নচলিব। এই যি ৰাজপথৰ আন্দোলন, এই আন্দোলনে কিন্তু 2026ৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনত এই চৰকাৰখনক গাদীচ্যুত কৰিবলৈ অসমৰ ৰাইজে আজিৰ তাৰিখত প্ৰতিশ্ৰুতিবদ্ধ হৈছে।